বাহাদুৰ ককাইৰ ৰঙা চকু এইটোৱে আমাৰ জাহাজখন ডুবাব নোৱাৰে। মোৰ পইচাৰে আপোনাৰ ছোৱালী বিচিংগা কৰে মই কলা ধান্দা কৰোঁ মোৰ টকা কলা টকা আৰু সেই কলা টকাৰে এতিয়া আপোনাৰ ছোৱালীৰ হৃদয় কিনি লৈছে। এতিয়া আপুনি কি ক'ব এমএলএ ছাপা আছে ছাপা আছে অলপ এটা নতুন লাভ আমাৰ ৰাজচৰি নহয় লাগিব কিন্তু আমাৰ পাছত বৰ বেছিকৈ লাগি থাকিলে তহঁতৰ আয়ুস কিন্তু সমানে চুটি হৈ গৈ থাকে। কথাষাৰ তই বুজি ন ধুনীয়াকৈ বুজাই দিবি। তোৰ ভাবি ঘৰত ভালকৈ বুজাই দিবি। তেওঁৰ ঘৰলৈ মই তোক চোৰাংচোৱা কৰিবলৈ পঠাইছো। তেওঁক ইমপ্ৰেছ কৰাৰ দায়িত্ব মই তোক দিছিলো এক নিচা প্ৰেম খেলিবলৈ। সঁচা সঁচি প্ৰেমত ফচি গ'ল। লগতে ফচাই দিলে আপোনাৰ সহজ সৰল ছোৱালীজনীকো এটা ভয়ংকৰ বিপদত খাব। আৰু সেই লিষ্টখন কিমান দীঘল হ'ব সেয়া মই ভালদৰে জনা আছে। মিছাতে আপুনি সেইবোৰ গাই গাই সময় নষ্ট নকৰিব। আপুনি বৰ জনপ্ৰিয় এমএলএ কাৰণ আপুনি সমাজৰ জাবৰবোৰৰ পৰাই সমাজখনক অলপ চাফা কৰিব বিচাৰিছে। মই মোৰ মনৰ জাবৰবোৰৰ পৰাই নিজকে অলপ চাফা কৰিব বিচাৰিছোঁ আৰু জাবৰ আপোনালোকৰ জাৰুদাৰ কৰি লৈছোঁ মৌচুমী। মৌচুমী একো ভুল কাম কৰা নাই আৰু আমাৰ মাজত বাধাৰ পাচি হ'ল যদি আপুনি একো ভুল নকৰিব। মই কি কৰিব লাগে লাগে কিন্তু তই মোক শিকাব নালাগে। তই ভালো কৰিছ তই ভালো লাগে মই তোক সহায় কৰিম কিন্তু তই মৌচুমী পাহৰি যা। তাই এতিয়া মই বিমানৰ লগত ঠিক কৰিছোঁ। মই বিমানত কথা দিছোঁ। কথা মই মৌচুমীকো দিছোঁ। তাইৰ জীৱন জাহাজখন মই কেতিয়া ডুবিবলৈ নিদিম। তাইৰ দায়িত্বটো ল'ব লাগে। দায়িত্বটো মই ল'বই লাগিব খুৰাদেউ। জাহাজ যদি ধ্বংস হৈ যাওঁ সেই কেপ্টেইনে কেতিয়াও চাৰেণ্ডাৰ নকৰে।
তোমাৰ ছোৱালীকে মোক কি কৰিছে তাকে আমাৰ ছোৱালী হৈছে মই মাত্ৰ ভুল কথা কৈছোঁ তই আমাৰ ছোৱালী হোৱালে তই আমাৰ ইমান অবাধ্য হ'ব পাৰিলি এই কেইটা মাছ সন্মান কথা তই এইবোৰ নাভাবি মই এইবোৰ কথালৈ মই তৰ্ক নকৰোঁ অন্তত তোৰ লগত মই তৰ্ক নকৰোঁ